নমস্কাৰ প্ৰিয় দৰ্শক, আজি আপোনালোকৰ বাবে মই লৈ আহিছোঁ অসমৰ হাবিত পোৱা এবিধ গছৰ ফুলৰ সুস্বাদু ৰেচিপি। তেন্তে পলম নকৰোঁ, ভিডিঅ'টি আৰম্ভ কৰোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। এই ৰেচিপিটো তেনেই থলুৱা, সুস্বাদু গুণেৰে সমৃদ্ধ। ইয়াৰ বাবে আমাক কচু গছৰ ফুল কেইপাহমান লাগিব। বাৰিষা কালত ফুলা এই ফুলবিধৰ ৰং পাতল হালধীয়া। ফুল কেইপাহ মই ছিঙি আনি গৰম পানীৰে ধুই কিছু সময় ৰ'দাই লৈছিলোঁ। ফুলপাহৰ গুৰি অংশ ছবিত দেখুৱাৰ দৰে কাটি পেলাব। লগতে ফুলপাহৰ ভিতৰত বগা ৰঙৰ এই বন্দুকৰ গুলিৰ দৰে অংশবোৰ পেলাই দিব। তাৰপিছত ফুলবোৰ সৰু সৰুকৈ এনেদৰে কাটি ল'ব। কেৰাহী এখনত গৰম পানী দি কিছু সময় ভালদৰে উতলিবলৈ দিব। অলপ সিজাৰ পাছত চেকনিৰে এনেদৰে চেকি পানীবোৰ পেলাই দিব। এই ৰেচিপিটোত আপোনালোকে ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব, গৰম পানী ব্যৱহাৰ কৰিব। এতিয়া কেৰাহীখনত গৰম তেলত পিঁয়াজ, নহৰু, জলকীয়াখিনি ৰঙচুৱাকৈ ভাজি লৈ সিজাই লোৱা কচু ফুলবোৰ দি নিমখ হালধি জোখমতে দি লৰাই দিছোঁ। মই ইয়াত এচামুচ কলখাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ ইচ্ছা অনুযায়ী ব্যৱহাৰ কৰিলেও কৰিব পাৰিব, নকৰিলেও কোনো কথা নাই। অলপ সিজাৰ পাছত জিৰা গুড়ি অলপ দি দিছোঁ। কিছু সময় এনেদৰে লৰাই ৰাখি মই কচু ফুলৰ এই সুন্দৰ টেষ্টি ৰেচিপিটো নমাই থৈছোঁ আৰু গৰম ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰিব। খুব সুন্দৰ, খাবলৈ টেষ্টি হয় আৰু খুব হেল্ডি হয়। খাই চাবচোন আৰু মোৰ ভিডিঅ'টি চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ধন্যবাদ।